Hello everyone, কেনে খবৰ আপোনাক আশা কৰো আপোনাক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে ভালে কুশলে থাকক ভালে কুশলে থকাটোকে বিচাৰো আৰু আমাৰ চেনেলৰ আন এটা ভিডিঅলৈ মই শিখা আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছো আজি এতিয়া আবেলি সময় হল আবেলি ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছো যেহেতু আজি আমাৰ একদম স্পেশাল দিন হয় আজি আহিব থাম্বনেলখন চাই আপোনালোকে গম পাইছে আজি আমাৰ একদম সকলোৰে মৰমৰ আমাৰ বাইদেউ আহিব কল্পনা বাইদেউ গটিকে একদম পুৰা মানে এক্সাইটেড হৈ আছো বাইদেউ আহি কেতিয়া পাবহি এনেকুৱা নিচা লাগি আছে আৰু আপোনালোকে ভিডিঅটো চাই থাকিব বাইদেউ অহাৰ পিছত আমি কি কৰো কি নকৰো সকলোখিনি দেখাই যাম আনফালে এজনী দীপালি একদম ফেনে হাৱা লৈ লৈ পুৰা শুই আছে দীপালি এফালে আহি পেলাই ভাততো লাগি আছো এয়া নন্দিতা তাৰপিছত এফালে মুনু এফালে চাই দিয়া মুনু একদম বাদামৰ চাটনি বনাবৰ কাৰণে বাদামৰ বাকলি গুচাই আছে দেই ভাজি পেলাই আৰু এফালে নৱজ্যোতি একদম চাও উজ্জ্বল স্পাইট খুলি দিওঁতে সেইটো চেককে মাৰিছে দেখে না ধনমণি আনিছিল চাগে থৈ দিয়া তাৰপিছত এয়া বনাইছো চাগে এয়া ছাগলী মাংস বনি আছে তাৰপিছত এয়া আছে মাছৰ তৰকাৰী আৰু কিবা কিবি বনাইছো আৰু এইবিলাক ইমান মানে বেছিকে দেখুৱাই থকা নাই তাৰপিছত আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু তেনেকৈ ভিডিঅ' ইমান বনাব জনা নাই তথাপিতো বনাইছোঁ এটা ব্লগ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব চাই পেলাই আশীৰ্বাদ দিব মৰম দিব ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত কমেণ্ট এটা কৰি জনাব এভৰিৱান এয়া চাওক আপোনালোকক যে মই কৈছিলোঁ আমাৰ ঘৰলৈ আলহী এগৰাকী আহিব বুলি এতিয়া মই দেখুৱাবলৈ লৈছোঁ এয়া চাওক মই দেখুৱাই দিম আপোনালোকক এইগৰাকী চাওক আমাৰ একদম মৰমৰ এয়া বাইদেউ কল্পনা বাইদেউ এতিয়া সকলোৱে চিনি পাইছে চাগে ন পাইছেনে নাই কোৱা আৰু মই আপোনালোকক আমাৰ শিখাৰ ভিডিঅ'টোৰ যোগেদি কৈছোঁ আমাৰ ওচৰতে হয় বাৰু ঘৰ বেছি দূৰত নহয় সেয়েহে মাতি থাকে মানে আহিবচোন কয় আৰু মোক দেখিয়ে পেলাই মানে মোৰ পৰা উৎসাহ পাই পেলাই চেনেলটো খুলিছে সেই কথাষাৰ কোৱাৰ কাৰণে বেছি ভাল লাগিলে সেইকাৰণে আহিলোঁ আৰু চাইছোহি ঘৰখন কি সুন্দৰ পৰিপাটি কৰি থৈছে তাৰবাদে একদম বেলেগ বনাই থৈছে আৰু খাবলৈ দেই আজি আপোনালোকক দেখাব আকৌ মোলে কি বনাইছে খাবলৈ আৰু মই ইয়ালৈ কি আহিছোঁ আপোনালোকক কওঁ দেই কৈ দিওঁ মই লাজ চাজ নকওঁ দেই যেতিয়া শিখাৰ চেনেলটো চাইছোঁ মানে শিখাই যেতিয়া মোলৈ প্ৰথম ফোন কৰিছে তাৰপিছত মানে মই শিখাৰ বৰা কিটচেন বুলি এনেকৈ চাৰ্চ কৰিলোঁ তাৰপিছত চালোঁ চাই ছাবস্ক্ৰাইব কৰিলোঁ কৰি পেলাই ভিডিঅ'সমূহ চালোঁ ইমান ধুনীয়া একদম ৰেচিপিবিলাক দিছে ন তাৰপিছত মই বোলো ছাগলী মাংস খাই বৰ ভাল পাওঁ দেই আপোনালোকক কৈছোঁ আৰু কথাটো তাৰপিছত ছাগলী মাংস এটা ৰেচিপি দিছিলে তাৰপিছত যোনদিনাখন শিখাই মোক কৈছে আমাৰ ঘৰলৈ কেতিয়া আহিব তেতিয়া মই প্ৰথম শব্দটো এটাই কৈছোঁ তোমালোকৰ ঘৰলৈ মই একদম অতি সোনকালে গৈ আছোঁ কিন্তু মোক ছাগলী মাংস দি পেলাই ভাত খাব লাগিব সেইকাৰণে এতিয়া ছাগলী মাংস দি ভাত খাবলৈ আহিছোঁ লগতে আপোনালোককো কথাটো কৈ দিছোঁ আৰু লাজ চাজ নকওঁ খোৱা মানুহ চেহেৰা আপোনালোকে গম পাইছে হয় নহয় সেইকাৰণে খাবলৈ আহিলোঁ আৰু আপোনালোকেও যদি খাবলৈ মন আছে মই কৈছোঁ দেই শিখা বৰা কিটচেন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক সুন্দৰ ৰেচিপি পাব আৰু মাজে মাজে ব্লগো দিবা আকৌ ইমান ধুনীয়া জেগাবিলাক ফুৰিবলৈ যোৱা মিষ্টাৰ ডিফেন্সত কৰা জেগাবিলাক ফুৰিবলৈ যোৱা যেতিয়া ব্লগ দিবা মই কৈছোঁ ব্লগো কৰিব তাই গতিকে আপোনালোকে সকলোৱে মৰম চেনেহ দিব আৰু আগুৱাই দিব আমাৰে ওচৰৰ আমাৰ অসমৰে বোৱাৰী হয়নে নহয় গতিকে সকলোৱে ধুনীয়াকৈ মৰম চেনেহ দিব ভাল লাগিব আমাৰো আৰু ধুনীয়া ৰেচিপিবিলাক দি আছে ধুনীয়া ঠাই চাবলৈ পাব ঘৰত কেনেকৈ কাম বন কৰে এগৰাকী গৃহিণী হৈ যে ঘৰখন ইমানখিনি মেইনটেইন কৰাৰ পাছতো দুটা পুত্ৰ সন্তান আছে ধুনীয়াকৈ স্কুললৈ পঠিয়াই দিয়ে তাৰপিছতে ভিডিঅ' বনাই ঘৰৰ কামো কৰে সমাজলৈকো যাবলগীয়া হয় নামে সকামে সমাজলৈকো যাবলগীয়া হয় গতিকে ইমানখিনি কষ্ট কৰি পেলাই যে আপোনালোকলৈ অকণমান হ'লেও ভিডিঅ' আগবঢ়াব পাৰিছে তাতকৈ আৰু কি লাগিছে হয়নে নহয় আজি গৃহিণী হৈ ঘৰতে সোমাই থকা নাই ভাতকেইটা বনালেও গাটো বেয়া লাগিছে শুংগৈ সেইটো কথা নহয় আৰু হয় আপোনালোকৰ কাৰণে কিবা নহয় কিবা এটা আনিছে আপোনালোকেও যাতে মনোৰঞ্জন পাওক আপোনালোকেও ঘৰতে ধুনীয়াকৈ বনাই খাওক আৰু সেই মানে মাধ্যমেৰে তেওঁ ভিডিঅ'সমূহ বনাইছে আৰু আপোনালোকেও বনাব বহি নাথাকিব মিষ্টাৰ কওক আৰু অতি সোনকালে মোবাইল এটা আনি দিয়ে আমিও ব্লগ ষ্টাৰ্ট কৰোঁ আমিও ভিডিঅ' বনাওঁ হয়নে নহয় আৰু কৈছোঁ আৰু দেই গোটেইখিনি কথা কৈ দিছোঁ আপোনালোকে ৰিলছো বনাব মানে ইনষ্টাগ্ৰামত যাব ধুনীয়াকৈ ইনষ্টাগ্ৰাম খুলি লওক ৰিলছ বনাওক আমাতকৈ কত বুঢ়া মানুহে বনাই আছে বাহিৰৰবিলাক চাবাচোন ন ভাল লাগে নিজকে বহুত আৰু যোনসকলে নিগেটিভ কমেণ্ট দি থাকক নিগেটিভ কমেণ্ট দিয়াসকলে কিবা আমাৰ নিচিনাকৈ নাচিব পাৰিব নেকি নোৱাৰে কাৰণেহে কমেণ্ট দিয়ে নোৱাৰাসকলেহে বেয়াকৈ কমেণ্ট দিয়ে ন যোনসকলে আমাৰ নিচিনাকৈ নাচিব নাজানে আমাৰ নিচিনাকৈ অকণমান হাঁহিব নাজানে সেইসকলে মানে হেৰি নকৰে আৰু মানে কি হ'ল
তুমি ধুনীয়াকে ভিডিঅ' বনোৱা ভিডিঅ'টো হৈ আছে নে নাই হৈ আছে গতিকে ধুনীয়াকে ভিডিঅ' বনোৱা বহুত ভাল লাগিছে ইয়ালৈ আহি বিশেষকে তোমাৰ ঘৰখন ইমান সুন্দৰকে পৰিপাটিকে থৈছা তাৰ বাদেও একদম ইমান ধুনীয়া ধুনীয়া ৰেচিপিবিলাক আমাৰ কাৰণে বনাই থৈছা গোন্ধটোতে মানে কেতিয়া দিয়া লাগি আছে খাও লাগি আছে খাও লাগি আছে আপোনালোকক দেখাম আৰু আপোনালোকক আকৌ এবাৰ কৈছো শেষত শিখা বৰা কিটচেন বুলি আছে এটা ইউটিউব চেনেল মাইনাজনীয়ে খুলিছে মানে খোলা এবছৰ হ'ল কিন্তু মানে ভিডিঅ' দিয়া নাছিলে এলাহ বোলে বহুত এলাহ কৰে আৰু যেতিয়াৰ পৰা মই ভিডিঅ' দিবলৈ ললো তেতিয়া মানে মাইনাই ভাবিলে আবা এই খুৰীগৰাকী এনেকুৱা ইমান ধুনীয়াকে ভিডিঅ' দিয়ে আমাতকেতো ইমান ডাঙৰ তথাপিতো ভিডিঅ'সমূহ ইমান ভালকে দি আছে এদিনো ক্ষতি নকৰো কাম হয়নে নহয় উৎসাহটো পাই গ'ল আমাৰ পৰা সেয়েহে এতিয়া ধুনীয়াকে তেওঁ এতিয়া ষ্টাৰ্ট কৰিছে ব্লগিং মানে কিটচেনৰ মানে চবখিনি আৰু দেই গোটেইখিনি আৰু তেওঁ এতিয়া আৰম্ভ কৰিছে সদায় দিব আৰু সদায় আপোনালোকেও চাব মৰম চেনেহ দিব তাৰপিছত আৰু কি ক'ম আৰু গোটেইখিনি কৈয়ে দিলো আৰু গতিকে আগলৈ চাই থাকিব তেওঁ চেনেলটো শিখা বৰা চেনেলটো আকৌ কৈছো দেই ছাবস্ক্ৰাইব কৰিব কাইলৈ অকণমান বাঢ়ি থাকিলে ভাল লাগিব মোৰ মনটো ন গতিকে ছাবস্ক্ৰাইব কৰিব মৰম চেনেল বাইদেউ চাই মোৰ ভিডিঅ'বোৰ বাইদেউ কাইলৈ চাই পেলাই মানে চাব যে ছাবস্ক্ৰাইবাৰ বাঢ়িছে মই ভিডিঅ'টো চামগে আকৌ দেই কাইলৈ চাম আৰু মই ষ্টেটাছত দি থ'ম মানে মই হেৰি দিব নাজানো কমিউনিটি দিব নাজানো কি বুলি কয় সেইটো ডেছক্ৰিপশ্যনত দিব নাজানো ডেছক্ৰিপশ্যনত মই কাৰোৱে নিদিওঁ কিন্তু মই ষ্টেটাছত দি থ'ম আপোনালোকে সকলোৱে চাব মৰম চেনেহ দিব ভাল লাগিব তেতিয়া আগবাঢ়ি গ'লে আৰু কি বুলি ক'ম নি থাকিব এষাৰ কথা আছে দেই মই ফকৰা যোজনা এটা কৈ দিওঁ দেই ফকৰা যোজনা বুলি নহয় এইটো মানে কি আৰু আগৰ দিনৰ মানুহে কয় ঘঁহিলে বোলে শিলো ক্ষয় যায় হয় নে নহয় গতিকে ঘঁহি থাকাচোন কিমানখিনি যায় ক্ষয় গৈ থাকক হয় নে নহয় কিমানখিনি ক্ষয় যায় গৈ থাকক গতিকে মৰম দিব চেনেহ দিব এটাই ক্ষয় যাবই আৰু ন যাবই আৰু এতিয়া অতদিন থাকিলে এতিয়া আকৌ ভিডিঅ' মানে মোৰ যোগেদি তেতিয়া মানে মোৰ ভিডিঅ'সমূহ চাই তেওঁ আকৌ মানে অনুপ্ৰাণিত হৈছে যে বাইদেউ মানে খুৰীয়ে বনাইছে মই আকৌ বনাওঁ ময়ো এনেকৈ দিম গতিকে মোৰো সেইটো কথাত ভাল লাগিছে আজি যে মোৰ ভিডিঅ'সমূহ চাই তুমি অকণমান অনুপ্ৰাণিত হৈছা মোৰ পৰা যে ময়ো বনাম বুলি গতিকে সেইটো কথা ভাল লাগিছে আৰু তুমি বনোৱাৰ পিছত যে তোমাক দেখি আৰু এগৰাকী তেনেকৈ ওলাই আহক সেইটোৱে কামনা কৰিলোঁ আৰু আগুৱাই যোৱা মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে তোমালৈ আৰু কণমানিকেইটাও ধুনীয়াকৈ পঢ়া শুনা আগবঢ়াই নিয়া মিষ্টাৰকো চাবা আৰু ভিডিঅ'টো বনালোঁ বুলি আৰু ঘৰখন বাদ দি নিদিবা আৰু ন সকলোকে লৈ আগবাঢ়ি যাব লাগিব ন সেয়াই গতিকে চাই থাকিব তুমিও চাই থাকিব তাৰপিছত এতিয়া আৰু ভাত পানী দিব ভাত দিওঁতে আকৌ আপোনালোকক লগ পাই আছো কি বনাইছে চাব আৰু আজি ন পাম দে সকলোকে চাই থাকিব ভিডিঅ'টো আৰু এয়া চাওক আমাৰ ঘৰলৈ কল্পনা বাইদেউৰ লগত কবিতা বাইদেউ আহিছিলে বহুত ভাল লাগিলে দুয়োগৰাকীৰ সৈতে কথা পাতি পেলাই আৰু বহুত মৰমীয়াল হয় দুয়োগৰাকী এয়া বাইদেউহঁতক খাবলৈ দিছো কেনেকুৱা আছে বাইদেউ বহুত ভাল হৈছে মই কৈছো এয়া মাছৰ আঞ্জা বনাইছে জিকা দি আৰু এয়া হ'ল খাচী মাংস ন খাচী মাংস এয়া হ'ল দালি পাপৰ আৰু এয়া হ'ল চব্জি লেচেৰা মাহ বহুত ধুনীয়া হৈছে তাৰপিছত কৈ দিছো কথাটো আলু আৰু বাদাম দি পেলাই বনাইছে বহুত ধুনীয়া আৰু বাদামৰ চাটনি নেকি বাদামৰ চাটনি ভেদাইলতা দি পেলাই বাদামৰ চাটনি ৰেচিপি গোটেইখিনি কৈয়ে দিলো আপোনালোকক এতিয়া কেনেকুৱা হৈছে এবাৰ খাবলৈ কেনেকুৱা হৈছে চাটনিটো ৰাজনন্দিনীয়ে বনাইছে খাই লওক আৰু এতিয়া চাওক মাইনাৰ ঘৰলৈ আহিছো যেতিয়া মানে মোৰ ছাবস্ক্ৰাইবাৰ ঘৰলৈ আহিছো যেতিয়া এটা সন্মান দিছে বহুত ভাল লাগিছে এইটোতকে আৰু ডাঙৰ সন্মান কি হ'ব পাৰে হয়নে নহয় অসম গৌৰৱ গামোচাখন অসম গৌৰৱ গামোচা গতিকে বহুত ভাল লাগিছে আৰু আজি এখন দিছা ন পিছলৈ যাতে আৰু একদম তোমাকো তেনেকে পিন্ধাই সেইটো আশীৰ্বাদ কৰিলো তুমি তোমাকো যাতে তেনেকে পিন্ধাই এতিয়া বিদায় লৈছো আৰু আপোনালোকৰ মাজৰ পৰা গতিকে বাই বাই মই বাৰু এখনো এতিয়া যোগ্য হোৱা নাই তথাপিতো বহুত ধন্যবাদ বাৰু ইমান এটা সন্মান দিয়াৰ কাৰণে আৰু এইখিনিও যাতে তুমি আৰু আগুৱাই যোৱা যোগ্য হোৱা মোক মানে কল্পনাৰ পৰাহে শিকি আছো ইমানখিনি আমি এতিয়াও এইখিনি যোগ্য নহয় আৰু ভাল লাগিল বহুত ভাল লাগিল লগ পাই বহুত ভাল লাগিল দাদা আমাক মানে আমাৰ ভিডিঅ'ত আগুৱাই নিয়া মেইন মানে মানুহজনেই হ'ল দাদা কল্পনা আৰু মোক গতিকে দাদাৰ এই সন্মানৰ মানে বিশেষ পাত্ৰ হ'ল দাদাহে গতিকে দাদাক এটা সন্মান কৰিছে বহুত ভাল লাগিছে আৰু এতিয়া সকলোকে বিদায় দি পেলাই এতিয়া আৰু ঘৰমুৱা হৈছো আৰু দেই গৃহ প্ৰৱেশ কৰোঁগে আৰু বহুত ৰাতি হ'ল
আহিলে যে ভাল লাগিলে যাওক আজি প্ৰথম বুলি কৈছো আজি প্ৰথম আজি তোমালোকৰ ঘৰলৈকে আহা প্ৰথম এনেকে সাবস্ক্ৰাইবাৰ ঘৰত মানে ৰাতি ভাতৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহা গতিকে বহুত ভাল লাগিলে ইমান আন্তৰিকতাৰে মাতিছা কিয় নাহিম হয় সেইকাৰণে এতিয়া খাবলৈকো আহিলো এতিয়া খাই কৰি আৰু উপহাৰ চুপহাৰ লৈ বাই বাই দিছো বাই বাই